মই তোমালোকক এটা সিংহ আৰু এটা নিগনিৰ সাধু কম দেই। এসময়ত এখন হাবিত এটা সিংহ আছিল। এদিনাখন সিংহটোৱে তাৰ আহাৰ খাই গছ এজোপাৰ তলত জিৰণিলৈ শুই আছিল। এনেতে এটা সৰু নিগনি আহিল। শুই থকা সিংহটোৰ ওপৰেৰে বগাই নিগনিটোৱে খেলিবলৈ ধৰিলে। হঠাৎ বনৰ ৰজা সিংহ সাৰ পাই গ'ল। সি দেখিলে যে তাৰ গাত এটা নিগনি উঠি খেলি আছে। সিংহৰ খং উঠিল আৰু নিগনিটো পলাবলৈ ধৰিলে। কিন্তু নিগনিটো পলাব নোৱাৰিলে। সিংহই তাক থাপ মাৰি ধৰি ল'লে। নিগনিটো পলাবলৈ চেষ্টা কৰিলে যদিও বেচেৰা সফল নহ'ল। সিংহই নিগনিটো খাবলৈ মুখ মেলিলে। বেচেৰা নিগনিয়ে বৰ ভয় খালে। নিগনিয়ে সিংহক অনুৰোধ জনাই ক'লে, মোক ক্ষমা কৰক প্ৰভু, মোক ক্ষমা কৰক, মোক নাখাব। মই আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। হয়তো কেতিয়াবা ময়ো আপোনাক সহায় কৰিব লগা হ'ব পাৰে। নিগনিৰ কথা শুনি সিংহৰ হাঁহি উঠি গ'ল আৰু ক'লে, এটা সাধাৰণ নিগনি হৈ মোৰ দৰে বনৰ ৰজা সিংহক সহায় কৰিব পাৰিবিনে তই? তথাপিও সিংহই পুতৌ কৰি নিগনিটোক এৰি দিলে। তেতিয়া নিগনিয়ে সিংহক ক'লে, প্ৰভু, আপোনাক অলেখ ধন্যবাদ জনাইছোঁ। সিংহই অহংকাৰেৰে ক'লে, বন্ধু, ধন্যবাদৰ কোনো কাৰণ নাই। মই এইমাত্ৰ পেট ভৰাই খোৱাৰ বাবেহে তোমাক নাখালোঁ। কিছুদিনৰ পিছৰ কথা। দুটা চিকাৰীয়ে চিকাৰ কৰিবলৈ এখন ডাঙৰ জাল পাতি থৈছিল। সেই সময়তে সিংহই আহাৰ বিচাৰি ঘূৰি ফুৰোতে চিকাৰীৰ জালত আবদ্ধ হ'ল। সিংহই জালৰ পৰা উদ্ধাৰ হ'বলৈ চিঞৰিবলৈ ধৰিলে। সিংহৰ চিঞৰ শুনি ওচৰৰ হাবিত থকা গোটেই জন্তু আহি সিংহৰ ওচৰ পালেহি। কিন্তু কোনো জন্তুৱে সিংহটোক বচাব নোৱাৰিলে। শেষত নিগনিটোৱে জালখন তাৰ চোকা দাঁতেৰে কুটি কুটি সেই জালৰ পৰা সিংহক মুকলি কৰিলে। সিংহ মুকলি হৈ পৰিল আৰু চিন্তা কৰিবলৈ ধৰিলে, এটি সৰু নিগনি হৈও মোৰ দৰে এটা বনৰ ৰজাক বচাব পাৰিলে। সেইদিনাৰ পৰা সিংহ আৰু নিগনি বন্ধু হৈ পৰিল আৰু দুয়োটাই আনন্দ মনেৰে হাবিত খেলিবলৈ ধৰিলে। সেইবাবেই জানিবা, সৰুৱেও ডাঙৰক সহায় কৰিব পাৰে।